বান্ধৱীসকল আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আসাম টেকনিকেললৈ। আজি এটা এনেকুৱা এপ্লিকেশ্যনৰ লগত আপোনালোকক চিনাকি কৰাই দিম যিটো এপ্লিকেশ্যনটো আজিলৈকে আপুনি ডাউনলোড কৰা নাই আৰু সেই এপ্লিকেশ্যনটোৰ কথা হয়তো আপুনি আজিলৈকে জনা নাই। প্লে' ষ্ট'ৰত কিন্তু এই এপ্লিকেশ্যনটো বহুত আগৰ পৰাই আছে, কিন্তু এই এপ্লিকেশ্যনটো আপোনালোকে ইউজ কৰি পোৱা নাই, সেইটো 100%। হয়তো কিছুমানে ইউজ কৰিছে, কিন্তু যিসকলে ভিডিঅ'টো ইউজ কৰা নাই তেন্তে সেইসকলৰ কাৰণে এইটো ভিডিঅ' হয়। যিসকলে ইউজ কৰিছে সেইসকলৰ কাৰণে নহয়, কিন্তু ভিডিঅ'টো কিহৰ হয় এতিয়ালৈকে আপুনি হয়তো গমেই পোৱা নাই। কিন্তু ভিডিঅ'টো হৈছে এটা এপ্লিকেশ্যনৰ কথা, যিটো এপ্লিকেশ্যন দ্বাৰা আপুনি অচিনাকি বস্তু, যিটো আপুনি বস্তু চিনি নাপায়, সেই বস্তুটোৰ আপুনি অল ডিটেইলছ উলিয়াই ল'ব পাৰিব। লাগিলে মোবাইল নাম্বাৰে হওক, যিয়ে হওক, অল এভৰিথিং বস্তু আপুনি তাত উলিয়াই ল'ব পাৰিব। তো আপুনি প্ৰথমতে যদি এপ্লিকেশ্যনটো ডাউনলোড কৰিব বিচাৰে, মোৰ অলৰেডি ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব। কিন্তু এই এপ্লিকেশ্যনৰ পৰা ইউজ কেনেকৈ কৰে ইত্যাদি আপুনি জানি লওক, নহ'লে পাছত আকৌ দিগদাৰ হ'ব পাৰে। সেইকাৰণে এপ্লিকেশ্যনটো মই অ'পেন কৰি দেখাই দিছোঁ। এপ্লিকেশ্যন অ'পেন কৰাৰ পিছত আপোনাৰ কেমেৰাটো খোল খাই যাব, কিন্তু মোৰ ওচৰত অলৰেডি একো বস্তু নাই দেখাবলৈ। তো মই যিডাল এতিয়া হেডফোন ইউজ কৰি আছোঁ, হেডফোনডালকে আপোনাক ব্যৱহাৰ কৰি দেখাম যে হেডফোনডাল এটা পিক লৈ চাম। সেই পিকটোৰ দ্বাৰা আপুনি এপ্লিকেশ্যনটোৱে কিনে কি কৰে আৰু কেনেকুৱা ধৰণৰ অপশ্যন দেখাই চাই লওঁ। মই এতিয়া অলৰেডি হেডফোনডাল এটা ফটো মাৰি লৈছোঁ। ফটো মাৰি পিছত ইয়াত চেণ্ডিং দেখাই ইয়াত চাৰ্চ কৰিব লাগি গৈছে। ইয়াত দেখাইছে হোৱাইট এয়াৰফোনছ। তো মোৰ হেডফোনডাল আছিল বগা আৰু এডাল এয়াৰফোন বুলি ইয়াত গম পাই গৈছে। গম পোৱাৰ পিছত ইয়াত আপোনাৰ হেডফোনডাল ক'ৰ পৰা ল'ব পাৰি কি কথা এতিয়া অল ডিটেইলছ ওলাই যাব এতিয়া। কিন্তু এইটো ডিটেইলছ ওলোৱাৰ আগতে আপুনি দেখিবলৈ পাইছে হোৱাইট এয়াৰফোন amazon.com হেডফোন। ইয়াত বহুত অপশ্যন আহি যাব। আপুনি এই বস্তুটো যিটো এতিয়া ফটো মাৰিছিলে সেই বস্তুটো ক'ত পায় কি কথা ইত্যাদি সকলো কথা গম পাব এই এপ্লিকেশ্যন দ্বাৰা। অকল যে হেডফোন বুলিয়ে নহয়, পৃথিৱীৰ সকলো ধৰণৰ বস্তু ইয়াত চাৰ্চ কৰিব পাৰিব এই এপ্লিকেশ্যন দ্বাৰা। এতিয়া নেক্সট ট্ৰাই কৰি চাইছোঁ। এইখন দেখিবলৈ পাইছোঁ, এখন বগা হোৱাইট পেপাৰ হয়। হোৱাইট পেপাৰখনকে এটা পিক লৈ চাইছোঁ ইয়াত কি কয়। এতিয়া হোৱাইট পেপাৰখন ইয়াত লোৱাৰ লগে লগে ইয়াত হয়তো আহি যাব হোৱাইট পেপাৰ বুলি, কিন্তু মই এনেকুৱা আছোঁ মোৰ ওচৰত একো বস্তু নাই যিটো বস্তু আপোনালোকক দেখাব পাৰিম। কিন্তু আপুনি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাৰ পৰা আপুনি ডাউনলোড কৰি লোৱাৰ পিছত আপুনি এপ্লিকেশ্যনটো ইউজ কৰিব। আপোনাৰ আছে যদি কিবা নজনা বস্তু আছে, সেই বস্তুটোৰ পিক এটা ল'ব, পিকটো লৈ পেলাই আপুনি তাত অল ডিটেইলছ পাই যাব। আৰু যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে এটা এপ্লিকেশ্যনৰ দ্বাৰা সকলো নজনা বস্তুৰ ইয়াত জানিব পাৰিব। আজিলৈ সামৰণি মাৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। জয় অসম।